হোৱাটছআপ এটা এনেকুৱা এপ্লিকেশ্যন পায় সকলো স্মাৰ্টফোন ইউজাৰ্ছে হোৱাটছআপটো চলায় তো হোৱাটছআপত কেইটামান নতুন ফিচাৰ্ছ আহিছে সেই ফিচাৰ্ছকেইটাৰ বিষয়ে যদি জানিবৰ কাৰণে বিচাৰিছে তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দিব সো হেল্ল' গাইজ মোৰ নাম দীপজ্যোতি আপোনালোকে চাই আছে দীপজ্যোতি টেকনিকেল তো বলক বন্ধুসকল আৰম্ভ কৰি দিওঁ বন্ধুসকল প্ৰথমতে আপডেটটো আছিলে গ্ৰুপৰ বিষয় তো বন্ধুসকল কি হয় আগতে গ্ৰুপ কোনোবাই খুলিলে যাকে তাকে এড কৰিবৰ কাৰণে পায় নম্বৰ থাকিলে এড কৰিব পাৰিব কিন্তু এতিয়াৰ পৰা আপোনালোকে এড কৰিব নোৱাৰিব কাৰণ যোনটো ব্যক্তিক আপুনি এড কৰিব তাতলৈ এটা মেছেজ যাব ইনভাইট বুলি পেলাই যেতিয়ালৈকে আপোনাৰ পাৰ্মিশ্যন নিদিয়ে তো তেতিয়ালৈকে আপুনি এড কৰিব নোৱাৰিব তো এটা ভাল সুবিধা আহিছে তো হোৱাটছআপত যেনে এনে এড কৰি থাকিব কিছুমানে তো এনে ওপৰত এনে মেছেজবিলাক আহি থাকে তো এটা ভাল ফিচাৰ্ছ আহিছে বন্ধুসকল 2 নম্বৰ আপডেটটো আছিলে যে ভইচ মেছেজ তো কি হয় হোৱাটছআপত আপোনালোকে ভইচ মেছেজ কৰি লাগে তো আৰু প্লে কৰি পেলাই মানে শুনিব লাগে তো এতিয়াৰ পৰা আপোনালোকে প্লে কৰিব নালাগে তাত অটো চিষ্টেম আহি যাব তো এটা সুবিধা ভাল দিছে যে আৰু প্লে কৰিব নালাগে তো মানে কি আৰু কেইদিনমান আগলৈকে আনিব লাগিছিলে এই ফিচাৰ্ছটো বন্ধুসকল 3 নম্বৰ আপডেটটো আছিলে যে হোৱাটছআপে অতি সোনকালে হোৱাটছআপত ফিংগাৰপ্ৰিণ্ট লক আনলক কৰিব পৰা যেনেকৈ হোৱাটছআপটো ফিংগাৰপ্ৰিণ্ট লগাই যেনে আনলক কৰিব পাৰে তো এনেকুৱা সুবিধা লৈ আনিব মানে কি এই সুবিধাটো এতিয়ালৈকে বৰ্তমান উপলব্ধ হৈ আছে হোৱাটছআপত কিন্তু বিটা ভাৰ্জনত হৈ আছে কিন্তু এতিয়ালৈকে বৰ্তমান আমাৰ এণ্ড্ৰইডত অহা নাই তো আশা কৰিছোঁ সোনকালে আহিব এই সুবিধাটো বন্ধুসকল 5 নম্বৰতে আছে যে চেক পইণ্ট টিপ লাইন তো এই নম্বৰটো যদি আপোনালোকে এড কৰে আপোনালোকৰ হোৱাটছআপত তো হোৱাটছআপত এড কৰি পেলাই যদি থৈ দিয়ে তো কি হ'ব মানে আপোনাৰ তাত যদি কোনোবা গ্ৰুপত যদি ফেক নিউজ আছে তো সেই ফেক নিউজৰ লিংকটো যদি তাত দি দিয়ে তো আপোনালোকক কৈ দিব যে সেইটো সঁচা নে মিছা ফেক নিউজটো তো এটা ভাল সুবিধা মানে কি চাওক মানে কি এতিয়া ইলেকশ্যন আহিছে যে তো ইলেকশ্যনত বহুত কিবা কিবি ঘটনাবিলাক হৈ থাকিব তো এই ঘটনাটো ৰখিবৰ বাবে তো এই নম্বৰটো দিছে আপোনালোকে এড কৰি পেলাই চাব পাৰে তো কি হয় নহয় তো বাকী মই ইমান নাজানো তো বাকী মই এই নম্বৰটো এড কৰি লৈছোঁ তো মোৰ তাত কোনো ফেক নিউজ আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ এনেকুৱা নলেজেবল বা ইণ্টাৰেষ্টিং ভিডিঅ' চাই থাকিবৰ বাবে